নমস্কাৰ বন্ধু বান্ধৱীসকল, হেল্ল' জলিউড ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰ হোৱাৰ পাছত ভাৰতবৰ্ষৰ ৰাজনৈতিক জগত, সংবাদ জগত সকলো ক্ষেত্ৰতে এক আলোড়নৰ সৃষ্টি হৈছে। কিছুমান ব্যক্তিয়ে অৰ্ণৱ গোস্বামীৰ সপক্ষে থিয় দিছে আৰু কিছুমানে অৰ্ণৱ গোস্বামীৰ বিপক্ষে থিয় দিছে। আনহাতে বিজেপি দলে সম্পূৰ্ণৰূপে অৰ্ণৱ গোস্বামীৰ পক্ষত থিয় দিছে। কিয় অৰ্ণৱ গোস্বামীৰ পক্ষত বিজেপি দলটোৱে থিয় দিছে আৰু অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ আঁৰৰ প্ৰকৃত ৰহস্য কি, এই সকলোবোৰ কথা জনাবলৈ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সকলোৱে চাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। ৰিয়া চক্ৰৱৰ্তীৰ গ্ৰেপ্তাৰ, TRP কেলেংকাৰী, ড্ৰাগছ কেলেংকাৰী, এই সকলোবোৰ ঘটনাৰ লগত অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰৰ কোনো ধৰণৰ জড়িত নাই। আচলতে ঘটনাটো হৈছে বেলেগ। এই ঘটনাটো জানিবলৈ হ'লে প্ৰায় 2 বছৰ কাল আগলৈ আমি ঘূৰি যাব লাগিব। 2018 চনৰ 5 মে তাৰিখে আনভে নায়ক নামৰ এগৰাকী ব্যক্তিয়ে আত্মহত্যা কৰিছিল আৰু সেই স্থানতে তেওঁৰ মাতৃৰো মৃতদেহ পোৱা গৈছিল। সেই স্থানতে এখন ছুইচাইড নোট পোৱা গৈছিল। ছুইচাইড নোটখনত আনভে নায়কে উল্লেখ কৰিছে যে তেওঁ অৰ্থনৈতিক সংকটত ভুগি আছিল। বহুতো লোকে তেওঁক ডিজাইনৰ কাম কৰিবলৈ দিছিল, ডিজাইনৰ বিভিন্ন প্ৰজেক্ট বনাবলৈ দিছিল আৰু সময়মতে তেওঁ সম্পূৰ্ণ টকা আদায় পোৱা নাছিল। ছুইচাইড নোটখনত উল্লেখ থকা মতে অৰ্ণৱ গোস্বামীয়ে তেওঁক 83 লাখ টকা দিবলৈ আছিল, ফিৰোজ শেখ নামৰ ব্যক্তিগৰাকীয়ে 4 কোটি টকা দিবলগীয়া আছিল আৰু নীতিশ চাৰ্দা নামৰ ব্যক্তিগৰাকীয়ে 55 লাখ টকা দিবলগীয়া আছিল। এই ঘটনাটোক কেন্দ্ৰ কৰি মহাৰাষ্ট্ৰ আৰক্ষীয়ে এটা কেছ ৰেজিষ্টাৰ কৰে। অৰ্ণৱ গোস্বামী তথা ৰিপাব্লিক টিভিয়ে উল্লেখ কৰিছিল যে আনভে নায়কক তেওঁলোকে প্ৰায় 90% টকা আদায় দিছিল। বাকী 10% টকা তেওঁলোকে আদায় দিয়া নাছিল, কাৰণ আনভে নায়কে যিটো কাম আছিল ডিজাইনৰ কামটো সম্পূৰ্ণৰূপে সমাপ্ত কৰা নাছিল। ডিজাইনৰ কামটো সম্পূৰ্ণৰূপে শেষ হোৱা নাছিল। সেইকাৰণে বাকী 10% টকা তেওঁলোকে আদায় দিয়া নাছিল। প্ৰায় এটা বছৰ এই কেছটোৰ তদন্ত প্ৰক্ৰিয়া চলিল। পুলিচেও কোনো ধৰণৰ উপযুক্ত প্ৰমাণ নাপালে। সেইকাৰণে আদালতে 2019 চনৰ 16 এপ্ৰিল তাৰিখে এই কেছটো ক্ল'জ কৰে। এইখিনিতে আপোনালোকক উল্লেখ কৰি থওঁ যে সেই সময়ত মহাৰাষ্ট্ৰত বিজেপি চৰকাৰ আছিল। গতিকে আনভে নায়কৰ প্ৰকৃত ন্যায় নোপোৱা, অৰ্ণৱ গোস্বামীৰ যিটো কেছ, সেই কেছটো ক্ল'জ কৰা, এই সকলোবোৰ ঘটনা কিয় কেনেকৈ হ'ল, সেই সকলোবোৰ তথ্য আদালতে দিব পাৰিব। আমি মাত্ৰ এটা কথাই কৈ থ'ম, সেই সময়ত মহাৰাষ্ট্ৰত বিজেপি চৰকাৰ আছিল। কিছুমান ব্যক্তিয়ে এনেধৰণৰো মন্তব্য প্ৰকাশ কৰিছিল যে পলিটিকেল প্ৰেছাৰৰ বাবে সেই কেছটো ক্ল'জ কৰা হৈছিল। আনভে নায়কৰ পত্নীয়ে এই সমগ্ৰ ঘটনাটোক লৈ সম্পূৰ্ণৰূপে অসন্তুষ্টি প্ৰকাশ কৰিছিল। তেওঁ বিচাৰিছিল যে আনভে নায়কৰ কেছটো সম্পূৰ্ণৰূপে তদন্ত প্ৰক্ৰিয়া হওক, আনভে নায়কে সম্পূৰ্ণৰূপে ন্যায় পাওক আৰু সেইকাৰণে 2020 চনৰ মে' মাহত আনভে নায়কৰ পত্নীয়ে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰীক সাক্ষাৎ কৰে আৰু সাক্ষাৎ কৰি তেওঁ অনুৰোধ কৰে যে আনভে নায়কৰ কেছটো পুনৰ তদন্ত প্ৰক্ৰিয়া হ'ব লাগে, আনভে নায়কে সম্পূৰ্ণৰূপে ন্যায় পাব লাগে। অনিল দেশমুখ, যিজন মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী, তেওঁ পুলিচক নিৰ্দেশ দিয়ে যে আনভে নায়কৰ কেছটো পুনৰ তদন্ত হ'ব লাগে আৰু সেই তদন্ত প্ৰক্ৰিয়াৰ বাবে এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম বনোৱা হ'ল। আৰু 2020 চনৰ 15 অক্টোবৰ তাৰিখে আদালতে কেছটো পুনৰ তদন্ত প্ৰক্ৰিয়া কৰিবলৈ নিৰ্দেশ দিয়ে আৰু যাৰ ফলত 2020 চনৰ 4 নৱেম্বৰ তাৰিখে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা হ'ল আৰু যিটো বাতৰিয়ে সমগ্ৰ ভাৰতবৰ্ষত এটা আলোড়নৰ সৃষ্টি কৰিছে। এইখিনিতে আপোনালোকক জনাই থওঁ যে অকল অৰ্ণৱ গোস্বামীকে গ্ৰেপ্তাৰ কৰা নাই, ছুইচাইড নোটখনত উল্লেখ কৰা বাকী 2জন ব্যক্তিকে গ্ৰেপ্তাৰ কৰা হৈছিল। অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰ হোৱাৰ লগে লগে বিজেপি দলৰ প্ৰায় অধিকাংশ নেতাই বিভিন্ন ধৰণৰ মত প্ৰকাশ কৰিবলৈ ধৰিলে। তেওঁলোকে উল্লেখ কৰিলে যে সাংবাদিকৰ স্বাধীনতা খৰ্ব কৰিবলৈ ধৰিছে। তেওঁলোকে উল্লেখ কৰিলে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক হত্যা কৰিব বিচৰা হৈছে। 2020 চনৰ 5 অক্টোবৰ তাৰিখে মালায়ামৰ এগৰাকী সাংবাদিকক উত্তৰ প্ৰদেশৰ পুলিচৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হৈছিল। 8 অক্টোবৰ তাৰিখে ৱাংখিং নামৰ মণিপুৰৰ এগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছিল। 2020 চনৰ 16 জুলাই তাৰিখে অসমৰ সাংবাদিক ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছিল। 2020 চনৰ 3 ছেপ্টেম্বৰ তাৰিখে উত্তৰ প্ৰদেশত এগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছিল, কাৰণ তেওঁ মধ্যাহ্ন ভোজনত হোৱা দুৰ্নীতিৰ বাতৰি প্ৰচাৰ কৰিছিল। এই আটাইকেইজন সাংবাদিকক গ্ৰেপ্তাৰ কৰোঁতে বিজেপি চৰকাৰ কিন্তু নিমাত আছিল, কাৰণ এই সাংবাদিককেইজনে বিজেপি চৰকাৰৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰিছিল।
কিন্তু অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰ হোৱাৰ লগে লগে বিজেপিৰ নেতাসকলে এনেকুৱা ধৰণৰ কিছুমান মন্তব্য প্ৰকাশ কৰিবলৈ ধৰিলে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হত্যা কৰা হৈছে, সাংবাদিকৰ স্বাধীনতা খৰ্ব কৰিব বিচৰা হৈছে। কিন্তু অলপ আগত উল্লেখ কৰা সাংবাদিক কেইগৰাকীক যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল তেতিয়া কি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হত্যা কৰা নাছিল? তেতিয়া কি সাংবাদিকৰ স্বাধীনতা খৰ্ব হোৱা নাছিল? এই সকলো ধৰণৰ কথা আপোনালোকলৈ আগবঢ়াইছোঁ, আপোনালোকে বিবেচনা কৰিব। বন্ধুসকল, এগৰাকী অসম সন্তান হিচাপে অৰ্ণৱ গোস্বামীক লৈ আমি সকলোৱে গৌৰৱ কৰা উচিত। কিন্তু অৰ্ণৱ গোস্বামীৰ যিটো সাংবাদিকৰ ধাৰা এইটো কোনেও সমৰ্থন কৰিব নোৱাৰে। তেওঁ যিদৰে ষ্টুডিঅ'লৈ অতিথি নিমন্ত্ৰণ কৰি তেওঁলোকক অপমান কৰে, ষ্টুডিঅ'ত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে, এই সকলোবোৰ ঘটনাই ভাৰতৰ সংবাদ জগতত এক বিৰূপ প্ৰভাৱৰ সৃষ্টি কৰে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে চেনেলটো শ্বেয়াৰ কৰিব। ধন্যবাদ।